নমস্কাৰ সকলোকে আগন্তুক 2025 নৱবৰ্ষৰ শুভকামনা জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব আপোনালোকৰ জন্ম তাৰিখ অনুযায়ী আপোনালোকে 2025 বৰ্ষত কি নিয়ম মানি চলাটো উচিত প্ৰমাণিত হ'ব। প্ৰথমে আহিছোঁ ডেষ্টিনি নাম্বাৰ 1লৈকে। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ নাইবা 28 তাৰিখে হৈছে তেতিয়াহ'লে আপোনাৰ ডেষ্টিনি নাম্বাৰ 1 আৰু ডেষ্টিনি নাম্বাৰ 1ৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। এই বৰ্ষত আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱা সূৰ্য নমস্কাৰ কৰা আৰু সূৰ্যদেৱক জল অৰ্পণ কৰা উত্তম প্ৰমাণিত হ'ব। ইয়াৰ উপৰি আপুনি এই বৰ্ষত আদিত্য হৃদয়ম স্ৰোত নামৰ এই মন্ত্ৰটো পাঠ কৰিব পাৰে। এতিয়া আহিছোঁ ডেষ্টিনি নাম্বাৰ 2লৈকে। ডেষ্টিনি নাম্বাৰ 2ৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ নাইবা 29 তাৰিখে হৈছে তেতিয়াহ'লে আপোনাৰ ডেষ্টিনি নাম্বাৰ 2 হয়। গতিকে এই বৰ্ষত আপোনালোকে প্ৰত্যেক সোমবাৰে শিৱ মন্দিৰ দৰ্শন কৰা উত্তম প্ৰমাণিত হ'ব। ইয়াৰ উপৰি আপোনালোকে যিকোনো ৰাজহুৱা শিৱ মন্দিৰত এডাল ফল বৃক্ষ ৰোপণ কৰিব পাৰে। ইয়াৰ লগতে আপুনি আপোনাৰ মাতৃ তথা মাতৃতুল্য ব্যক্তিক সন্মান কৰাটো এই বৰ্ষত আপোনাৰ বাবে শুভ প্ৰমাণিত হ'ব। ইয়াৰ পিছত আহিছোঁ ডেষ্টিনি নাম্বাৰ 3লৈকে। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 3 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ নাইবা 30 তাৰিখে হৈছিল তেতিয়াহ'লে আপোনাৰ ডেষ্টিনি নাম্বাৰ 3 আৰু ডেষ্টিনি নাম্বাৰ 3ৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। এই বৰ্ষত আপুনি প্ৰত্যেক বৃহস্পতিবাৰে নিৰামিষ ভোজন কৰক আৰু লগতে বৃহস্পতিবাৰে স্নান কৰা পানীত অৰ্থাৎ গা ধোৱা পানীত অকণমান হালধি মিক্স কৰি সেই পানীৰে স্নান কৰক আৰু প্ৰত্যেক দিনে বা প্ৰত্যেক বৃহস্পতিবাৰে বিষ্ণু মন্ত্ৰ পাঠ কৰা আৰু বিষ্ণু সহস্ৰনাম পাঠ কৰা আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। এতিয়া আহিছোঁ ডেষ্টিনি নাম্বাৰ 4লৈকে। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 4 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ নাইবা 31 তাৰিখে হৈছে তেতিয়াহ'লে আপোনাৰ ডেষ্টিনি নাম্বাৰ 4 আৰু ডেষ্টিনি নাম্বাৰ 4ৰ অধিপতি গ্ৰহ হৈছে ৰাহু। এই বৰ্ষত আপুনি প্ৰত্যেক বুধবাৰে গণেশ মন্দিৰ দৰ্শন কৰা আৰু গণেশ মন্দিৰত দুবৰি বোন লৈ যোৱা আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। ইয়াৰ লগতে আপুনি শনিবাৰে হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে আৰু প্ৰত্যেক দিনে হনুমান চালিচা পাঠ কৰিব পাৰে। এইবাৰ আহিছোঁ ডেষ্টিনি নাম্বাৰ 5লৈকে। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 5 তাৰিখ, 14 তাৰিখ নাইবা 23 তাৰিখে হৈছে তেতিয়াহ'লে আপোনাৰ ডেষ্টিনি নাম্বাৰ 5 আৰু ডেষ্টিনি নাম্বাৰ 5ৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। এই বৰ্ষত আপুনি গুৱাহাটীস্থিত নীলাচল পাহাৰত স্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰক আৰু মা কামাখ্যা মন্দিৰ দৰ্শন কৰি তাত কুমাৰী পূজন কৰিলে আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। ইয়াৰ লগতে আপুনি প্ৰত্যেক বুধবাৰে গণেশ মন্দিৰ দৰ্শন কৰাও আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। এইবাৰ আহিছোঁ ডেষ্টিনি নাম্বাৰ 6লৈকে। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 6 তাৰিখ, 15 তাৰিখ নাইবা 24 তাৰিখে হৈছে তেতিয়াহ'লে আপোনাৰ ডেষ্টিনি নাম্বাৰ 6। ডেষ্টিনি নাম্বাৰ 6ৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। এই বৰ্ষত আপুনি প্ৰত্যেক শুক্ৰবাৰে লক্ষ্মী মন্দিৰ দৰ্শন কৰা নাইবা লক্ষ্মী চালিচা পাঠ কৰা আপোনাৰ বাবে উত্তম প্ৰমাণিত হ'ব। ইয়াৰ লগতে আপুনি শুক্ৰবাৰে যিকোনো ঘৰৰ ওচৰৰ যিকোনো শিৱ মন্দিৰত যাওক আৰু তাত কৰ্পূৰৰ চাকি জ্বলাওক আৰু দেখিব আপোনাৰ এই বৰ্ষটো শুভ ফলদায়ক হ'ব। এইবাৰ আহিছোঁ ডেষ্টিনি নাম্বাৰ 7লৈকে। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 7 তাৰিখ, 16 তাৰিখ নাইবা 25 তাৰিখে হৈছে তেতিয়াহ'লে আপোনাৰ ডেষ্টিনি নাম্বাৰ 7 আৰু ডেষ্টিনি নাম্বাৰ 7ৰ অধিপতি গ্ৰহ হৈছে কেতু। এই বৰ্ষত আপুনি প্ৰত্যেক সোমবাৰে শিৱ মন্দিৰ দৰ্শন কৰা আৰু হনুমান চালিচা সদায় পাঠ কৰাটো আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। লগতে আপুনি এই বৰ্ষত বিষ্ণু সহস্ৰনাম পাঠ কৰিলেও উত্তম ফল লাভ কৰিব পাৰিব। এইবাৰ আহিছোঁ ডেষ্টিনি নাম্বাৰ 8লৈকে। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 8 তাৰিখ, 17 তাৰিখ নাইবা 26 তাৰিখে হৈছে তেতিয়াহ'লে আপোনাৰ ডেষ্টিনি নাম্বাৰ 8 হ'ব আৰু ডেষ্টিনি নাম্বাৰ 8ৰ অধিপতি গ্ৰহ হৈছে শনি। গতিকে এই বৰ্ষত আপুনি প্ৰত্যেক শনিবাৰে শনি মন্দিৰ দৰ্শন কৰক নাইবা হনুমান মন্দিৰ দৰ্শন কৰক। এই দুটা মন্দিৰৰ যিকোনো এটা দৰ্শন কৰিব পাৰে নাইবা দুয়োটা মন্দিৰ দৰ্শন কৰাও আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। ইয়াৰ লগতে আপুনি শনিবাৰে যিকোনো অন্ধ ব্যক্তি লগ পালে সেই অন্ধ ব্যক্তিক দান দক্ষিণা কৰা আৰম্ভ কৰিলে। ইয়াৰ পিছত আহিছোঁ ডেষ্টিনি নাম্বাৰ 9লৈকে। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 9 তাৰিখ, 18 তাৰিখ নাইবা 27 তাৰিখে হৈছে তেতিয়াহ'লে আপোনাৰ ডেষ্টিনি নাম্বাৰ 9 আৰু ডেষ্টিনি নাম্বাৰ 9ৰ অধিপতি গ্ৰহ হৈছে মংগল। এই বৰ্ষত আপুনি প্ৰত্যেক মঙলবাৰে হনুমান মন্দিৰ দৰ্শন কৰা আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। ইয়াৰ লগতে আপুনি কামাখ্যা মন্দিৰ দৰ্শন কৰক আৰু মা বগলামুখী দৰ্শন কৰক। তেতিয়া দেখিব আপোনাৰ যিমানবিলাক অশুভ গ্ৰহৰ বেয়া প্ৰভাৱ আছিল সেইবিলাক জীৱনৰ পৰা নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। আদিত্যাদি নৱগ্ৰহৰ শুভাশীষ আপোনাৰ ঘৰত চিৰ প্ৰবাহিত হওক। ধন্যবাদ।